Hey guys, welcome to iCarI's brand. মই এতিয়ালৈকে স্পেচক্ৰাফ্ট, স্পেচ শাটল আৰু স্পেচ এক্সৰ ওপৰত তিনিটা ভিডিঅ' দিলোঁ, মানে চবৰে এটা এটাকৈ। আৰু আজি 4 নম্বৰটো ভিডিঅ' দিম, সেইটো হৈছে ইছৰোৰ ওপৰত। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 21, ইছৰোৰ সম্পূৰ্ণ নাম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। নাম্বাৰ 20, ইছৰো হৈছে ভাৰত চৰকাৰৰ মহাকাশ সংস্থা, যাৰ হেডকোৱাৰ্টাৰ আছে বেংগালুৰুত। নাম্বাৰ 19, ইছৰোৰ মূল উদ্দেশ্য বা দৃষ্টি হ'ল মহাকাশ বিজ্ঞান গৱেষণা আৰু গ্ৰহৰ অনুসন্ধানৰ সময়ত জাতীয় উন্নয়নৰ বাবে মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰা। নাম্বাৰ 18, 1962 চনত ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগৰ অধীনত জৱাহৰলাল নেহৰুৰ দ্বাৰা বিজ্ঞানী বিক্ৰম ছাৰাভাইৰ আগ্ৰহত ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ গঠন হৈছিল, যাক চমুকৈ ইনকোস্পাৰ বোলা হয়। এই ইনকোস্পাৰেই 1969 চনৰ 15 আগষ্টত ইছৰো নামেৰে পৰিচয় লাভ কৰে। নাম্বাৰ 17, 1972 চনত ভাৰত চৰকাৰে মহাকাশ আয়োগ আৰু মহাকাশ বিভাগ গঠন কৰিছিল। ভাৰতৰ মহাকাশ বিভাগৰ দ্বাৰা ইছৰো পৰিচালিত হয়। এই বিভাগেই ইছৰোৰ কাৰ্যকলাপৰ প্ৰতিবেদন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰে। নাম্বাৰ 16, ইছৰোৰ প্ৰথমজন অধ্যক্ষ আছিল বিক্ৰম ছাৰাভাই আৰু বৰ্তমানৰ অধ্যক্ষ হ'ল কে শিৱান। নাম্বাৰ 15, ইছৰোৰ বৰ্তমানৰ লগটো 2002 চনত গ্ৰহণ কৰা হৈছিল। নাম্বাৰ 14, ইছৰোৰ দ্বাৰা নিৰ্মিত ছেটেলাইটবোৰৰ কাম হ'ল আৰ্থ অবজাৰভেশ্যন, কমিউনিকেশ্যন, ডিজাষ্টাৰ মেনেজমেণ্ট ছিষ্টেম, প্লেনেটাৰী অবজাৰভেশ্যন, নেভিগেশ্যন, ক্লাইমেট এণ্ড এনভাইৰনমেণ্ট, স্পেচ ছায়েন্স আদি। নাম্বাৰ 13, ইছৰোৱে নিৰ্মাণ কৰা লঞ্চ ভেহিকুলাৰ শ্ৰেণীবোৰ হ'ল SLV, ASLV, PSLV, GSLV আৰু GSLV Mark III। নাম্বাৰ 12, ইছৰোৰ লঞ্চ চেণ্টাৰ বা স্পেচ পৰ্টটো হ'ল অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত থকা সতীশ ধাৱান স্পেচ চেণ্টাৰ বা শ্ৰীহৰিকোটা ৰেঞ্জ। ইছৰোৱে তামিলনাডুৰ থুথুকুডি নামৰ ঠাইত নতুনকৈ এটা স্পেচ পৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। নাম্বাৰ 11, ইছৰোৱে নিৰ্মাণ কৰা দুটা নেভিগেশ্যন ছিষ্টেম হ'ল গগন আৰু IRNSS। IRNSSক নেভিক নামেৰে জনা যায়। নেভিকৰ তথ্য গুগল মেপতকৈ বহুগুণে সঠিক। নাম্বাৰ 10, ইছৰোৱে বেলুন এক্সপেৰিমেণ্টৰ জৰিয়তে বিশ্বৰ পৰা 40 কিলোমিটাৰ উচ্চতাৰ আপাৰ ষ্ট্ৰেটোস্ফিয়াৰত অতিবেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰিব পৰা 3টা প্ৰজাতিৰ বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল, যিকেইটা প্ৰজাতি পৃথিৱীত পোৱা নাযায়। সেই প্ৰজাতিকেইটাৰ নাম ৰখা হৈছিল বেচিলাছ ইছৰোনেনচিছ, বেচিলাছ আৰ্যভট্টা আৰু জেনিবেক্টাৰ হয়লি। নাম্বাৰ 9, ইছৰোৱে 2008 চনৰ 22 অক্টোবৰত ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰয়ান-1 চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল, যিয়ে বৰফ ৰূপত চন্দ্ৰত পানীৰ অৱস্থিতি ধৰা পেলায়। ইছৰোৱে পুনৰ 2019 চনৰ 22 জুলাইত দ্বিতীয়বাৰৰ বাবে চন্দ্ৰ অভিযান চন্দ্ৰয়ান-2 চন্দ্ৰৰ দক্ষিণ মেৰুলৈ পঠাইছিল। 2019 চনৰ 7 ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰাৰ সময়ত কাৰিকৰী বিজুতিৰ বাবে এই অভিযান সফল নহ'ল। নাম্বাৰ 8, মাৰ্চ অৰ্বিটাৰ মিছন চমুকৈ মম অৰ্থাৎ মংগলয়ান হৈছে ইছৰোৱে 2013 চনৰ 5 নৱেম্বৰত মংগল গ্ৰহৰ কক্ষপথলৈ প্ৰেৰণ কৰা প্ৰথমখন মহাকাশযান, যিয়ে 2014 চনৰ 24 ছেপ্টেম্বৰত সফলভাৱে মংগল গ্ৰহৰ কক্ষত প্ৰৱেশ কৰিছিল, যাৰ ফলত মংগলৰ কক্ষপথত প্ৰৱেশ কৰিব পৰা পৃথিৱীৰ প্ৰথমখন দেশৰূপে ভাৰত পৰিচিত হ'ল। নাম্বাৰ 7, ইছৰোৱে 2022 চনত মহাকাশলৈ প্ৰেৰণ কৰিব যাত্ৰীবাহী মহাকাশযান গগনয়ান, য'ত যাব পাৰিব 3জন মহাকাশচাৰী। নাম্বাৰ 6, ইছৰোৰ অধ্যক্ষ কে শিৱানে কৈছে যে ভাৰত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন প্ৰগ্ৰেমত সংলগ্ন নহয়। গগনয়ান অভিযানৰ পাছতে মহাকাশত ভাৰতে নিজাকৈ এটা স্পেচ ষ্টেচন নিৰ্মাণ কৰিব। নাম্বাৰ 5,
2021 চনত ইছৰোৱে মহাকাশলৈ উৎক্ষেপণ কৰিব এক্স-ৰে পলাৰিমিটাৰ ছেটেলাইট চমুকৈ এক্সপ'ছেট যিয়ে পলাৰাইজেশ্যনৰ ওপৰত অধ্যয়ন কৰিব। নাম্বাৰ 4 2019 চনলৈকে ইছৰোৱে 33খন দেশৰ মুঠ 319টা ছেটেলাইট মহাকাশলৈ প্ৰেৰণ কৰে। নাম্বাৰ 3 2020 চনলৈকে ইছৰোৱে প্ৰায় 109টা ছেটেলাইট নিৰ্মাণ কৰে আৰু বহুতো নিৰ্মীয়মান অৱস্থাত আছে। নাম্বাৰ 2 ইছৰোৱে নিৰ্মাণ কৰা আৰু বৰ্তমান বিকশিত অৱস্থাত থকা নতুন লঞ্চ ভেহিকলবোৰ হ'ল স্মল ছেটেলাইট লঞ্চ ভেহিকল, ৰিইউজেবল লঞ্চ ভেহিকল টেকন'লজি ডেমনষ্ট্ৰেটৰ, ইউনিফাইড লঞ্চ ভেহিকল আৰু ছুপাৰ হেভি লিফ্ট লঞ্চ ভেহিকল। নাম্বাৰ 1 ইছৰোৰ ভৱিষ্যতৰ কেইটামান অভিযান হ'ল 2020 চনৰ শেষৰ ফালে ইছৰোৱে সূৰ্যলৈ পঠাব আদিত্য L1 নামৰ মহাকাশযান। 2021 চনত চন্দ্ৰলৈ প্ৰেৰণ কৰিব চন্দ্ৰয়ান 3। 2023 চনত শুক্ৰ গ্ৰহলৈ প্ৰেৰণ কৰিব শুক্ৰয়ান 1। 2024 চনত মংগল গ্ৰহলৈ প্ৰেৰণ কৰিব মংগলয়ান 2। যদি ভিডিঅ'টো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।